বুৰঞ্জী প্ৰসিদ্ধ শিৱসাগৰ হাঁহচূড়াৰ লংকা গোহাঁই গাঁৱৰ নিবাসী পিতৃ বুবুল বুঢ়াগোহাঁই আৰু মাতৃ মঞ্জু বুঢ়াগোহাঁইৰ সুকন্যা মুনমী বুঢ়াগোহাঁই হৈছে এগৰাকী ব্যতিক্ৰমী যুৱতী। বৰ্তমান তেওঁৰ বহুমূলীয়া সময়বোৰ পাৰ কৰিছে পেলনীয়া সামগ্ৰীৰ পৰা ছবি আঁকি, ফুলদানি আৰু মুখা প্ৰস্তুত কৰি। মুনমীৰ এই প্ৰশংসনীয় পদক্ষেপক লংকা গোহাঁইবাসীয়ে সমৰ্থন কৰিছে। মুনমী বুঢ়াগোহাঁয়ে শিল্পগুৰু বঁটাপ্ৰাপ্ত ৰেৱকান্ত মহন্তৰ মুখা শিল্পৰ আৰ্হিত নিজ গৃহতে সাজি উলিয়াইছে বহুতো মুখা। তাৰোপৰি মুনমীয়ে পেলনীয়া বস্তুৰে বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ পিছতে দ্বিতীয়বাৰৰ বাবে ভাজৰা ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰি শিৱসাগৰৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। মুনমী হাজাৰগৰাকী শিশু আৰু যুৱক যুৱতীৰ বাবে এক আদৰ্শস্বৰূপ। তেওঁ হৈ পৰক কৰ্মমুখী সমাজৰ প্ৰেৰণাৰ উৎস। নাজিৰাৰ পৰা ৰূপম শইকীয়াৰ প্ৰতিবেদন, নৰ্থ ইষ্টাৰ্ণ নিউজ।